নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ তো আপোনালোকক আজি এনেকুৱা এটা এজন ব্যক্তি দেখাম তো খেতি কৰাৰ বিষয়ে বহুত এক্সপিৰিয়েঞ্চ থকা ব্যক্তি তো ভিডিঅ'টো চাই থাকক প্ৰথমৰ পৰা শেষলৈকে তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ আপোনালোকে যে মোৰ ইয়ালৈকে মোক লগ ধৰিবৰ কাৰণে আহিছে কওকচোন বাৰু উদ্দেশ্য তাৰমানে আপুনি খেতিটো কৰিলে যে খেতিটোত কেনেকুৱা কি লাভৱান হৈছে আৰু কেনেকৈ বীজবিলাক ছিটাইছে সেইটোৰ বিষয়ে অলপ কওকচোন আপোনালোকে নিশ্চয় অসমৰে মানুহ হয় হয় অসমত কি কি খেতি কৰে আপোনালোকে নিশ্চয় জানে হয় হয় এইটো কি আপোনালোকে চিনি পাইছে নিশ্চয় এইটো মূলা হয় ইয়াৰ আগতে কিন্তু মই ধনিয়া যিটো আমাৰ ধনিয়া হয় এইখিনি জেগাতে মই ধনিয়াৰ খেতি কৰিছিলোঁ হয় ধনিয়াৰ বীজ সিঁচিছিলোঁ এতিয়া ধনিয়া প্ৰথম ওলালে আপোনাৰ ৩-৪ ডাল ধনিয়া মই বান্ধি দিওঁ ৫ টকা মুঠা বিক্ৰী কৰিছোঁ মই যথেষ্ট লাভৱান হৈছোঁ এইখিনি মূলা চাওক এইখিনি মূলা তাৰপিছত আপুনি ইপিনে আহক এইটো নিশ্চয় আপোনালোকে চিনি পাইছে সেইটো লাই শাক এইটো লাই শাক মই ইয়াতো আগতে ধনিয়াই পেলাইছিলোঁ যথেষ্ট লাভৱান হৈছোঁ এতিয়া সেইখিনি উঠাই পেলাই এতিয়া মই মূলা আৰু লাই কৰিছোঁ লাইও বহুত বিক্ৰী কৰিলোঁ মই 10 টকা মুঠা যথেষ্ট লাভৱান হৈছোঁ মই বৰ্তমান এইবিলাক কৰিয়ে মই চলি আছোঁ খেতি কৰিব পাৰিলে যথেষ্ট লাভৱান হয় কিন্তু খেতিৰ বিষয়ে অকণমান জানিব লাগিব অলপ কষ্ট কৰিব লাগিব আচ্ছা মই জানাত মানে আপুনি অলপ কম মাটিতে বহুখিনি খেতি কৰে তো কেনেকুৱা পদ্ধতিত কৰে অলপ ক'ব নেকি পদ্ধতি মানে আজিকালি ধৰক নাঙলৰ কাৰবাৰ নাই সব ট্ৰেক্টৰেৰে হাল মাৰে মই কিন্তু এইখিনি জেগাত মই কোদাল মাৰিছোঁ কোদালেৰে না কোদালেৰে তাৰমানে মাটিখিনি চহাই লৈছোঁ তাৰমানে আমি জানাত আপুনি ইয়াতে মেচিনাৰী বস্তু একো ব্যৱহাৰ কৰা নাই এতিয়া ৰাসায়নিক সাৰ মই প্ৰয়োগ কৰা নাই মই আমাৰ ওচৰৰে দুখনমান মানুহ তাৰমানে গৰু আছে সিহঁতৰ পৰা গোবৰবিলাক মই কিনি আনিছোঁ কোদাল মাৰিছোঁ গোবৰবিলাক কিনি আনিছোঁ ইয়াতে মাত্ৰ অকণমান মই ৰাসায়নিক বস্তু হেৰি কৰিছোঁ পোকটো যাতে হ'ব নোৱাৰে পোকটো মাৰাৰ পোক নধৰাৰ কাৰণে আগতে তাৰমানে অকণমান মই ৰাসায়নিক ঔষধ এটা ছিটাই লৈছোঁ যাতে পোক হ'ব নোৱাৰে এতিয়া চাওক মোৰ লাইৰ পাতবিলাক আপোনালোকে চাওক এটা পাত ইয়াতে পোকে খোৱা দেখিছে নেকি নাই মাত্ৰ সেইটোৱে মই ৰাসায়নিক মানে মেডিচিন এটা ব্যৱহাৰ কৰিছোঁ বাকী চব গোবৰতে মই এইবিলাক তৈয়াৰ কৰিছোঁ এনে এইটো কিমান দিনত মানে বীজ ছিটটো লগোৱাৰ পিছত কিমান দিনৰ পিছত এইটো মানে গজালি ওলায় এইটো বীজটো তাৰমানে বীজৰ লগত কথা আপোনাৰ লাইৰ বহু জাতৰ আছে এইটো আপোনাৰ মই যিটো কৰিছোঁ এইটো আপোনাৰ এসপ্তাহত গজি যায় বঢ়িয়াকৈ একদম সম্পূৰ্ণ গজালি মেলি যায় আৰু দুটা এটাকে পাত হয় তাৰপিছত আৰু এতিয়া পানী দি আছোঁ তেনেকৈ বাঢ়িছে এতিয়া মোৰ এইখিনি ধৰক 20 দিনমান হ'লে এইখিনি লাই এই মূলা লাই একেলগে পেলাইছোঁ 20 দিনত তাৰমানে এনেকুৱা হৈ গ'ল মোৰ এতিয়া মূলাবিলাক তলত তাৰমানে মূলা হ'ব আৰু ধৰিছে আৰু মূলা হ'ব তাৰমানে আৰম্ভ কৰিছোঁ এতিয়া চাওক এইপিনে আকৌ ইয়াতে মই এইটো পিঁয়াজ এইটো কিন্তু মোৰ এইটো কোনো বিজনেছৰ কাৰণে নহয় বিক্ৰী কৰাৰ কাৰণে নহয় মই এইটো মই ঘৰত এনে খোৱাৰ কাৰণে তাৰমানে কৰি চাইছোঁ সঁচাকৈ পিঁয়াজৰ খেতি কৰিলে এতিয়া লাভৱান হ'ব পাৰিম নে নাই এনে কৰি চাইছোঁ আচ্ছা এইটো জলকীয়া নেকি এইটো জলকীয়া এইটো আমাৰ থলুৱা জাতৰ জলকীয়া যিটো আপোনাৰ বজাৰত বিক্ৰী কৰে যে সেই জলকীয়া তাৰমানে মই ঘৰত খাবৰ কাৰণে আনিছিলোঁ আচ্ছা আমি গম পোৱা মতে মানে আপুনি এই ঘৰত একো বস্তু নিকিনে আৰু বজাৰৰ পৰা বৰ্তমান মই শাক পাচলি কিনি খোৱা নাই জলকীয়া শাক পাচলি এইবিলাক বৰ্তমান কিনি খোৱা নাই এনে আপোনাৰ লগত যোগাযোগ কৰিব খুজিলে মানে খেতি কৰাৰ পদ্ধতিটো জানিব বিচাৰিলে কোনোবা যোগাযোগ কৰিব খুজিলে পাৰিব নিশ্চয় পাৰিব ঠিক আছে মোৰ সন্মুখত গেটৰ সন্মুখতে মোৰ নাম্বাৰ আছে তাতে এখন নাম্বাৰ প্লেট লগাই থোৱা ঠিক আছে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম নাম্বাৰটো ঠিক আছে থেংক ইউ